নমস্কাৰ বন্ধুসকল, মই কৌস্তভ বৰা। আপোনালোকে চাই আছে কৌস্তভ অসম ইউটিউব চেনেল। আজি মই গৈ আছোঁ তিনিচুকীয়াৰ বৰডুবিত থকা টিলিঙা মন্দিৰলৈ, আৰু আপোনালোকে চাগে গৈছে বহুতে। তো ব'লকচোন আজি যাওঁ আৰু কি হয় সকলোবোৰ দেখাওঁ আপোনালোকক ভিডিঅ'ত। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। দুলীয়াজানৰ পৰা গৈ আছোঁ। দুলীয়াজানৰ পৰা বেছি দূৰ নহয়, খুব বেছি 10 কিলোমিটাৰমান হ'ব। তো গৈ আছোঁ আৰু তো আপোনালোককো দেখুৱাম সকলোবোৰ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বৰ্তমান আমি গৈ আছোঁ দুলীয়াজানৰ অইলৰ কলনীৰ ভিতৰেদি। আৰু আপোনালোকে ৰাস্তাটোত মন কৰিব, ৰাস্তাটোৰ কিনাৰৰ ফালে কিছুমান কৃষ্ণচূড়া গছ আছে। আৰু যেতিয়া এই কৃষ্ণচূড়াবোৰ ফুলে ইমান এটা সুন্দৰ পৰিৱেশ সৃষ্টি হয়, আপোনালোকে নিজেই দেখিলেহে গম পাব কিমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি হয়। আৰু আপোনালোকে যদি দুলীয়াজানৰ হয়, আপোনালোকে এই দৃশ্য দেখিছেই, আৰু দেখিলে আপোনালোকে হতভম্ব হৈ পৰিব। আৰু যদি আপোনালোকে দুলীয়াজানলৈ কেতিয়াবা আহে, তেতিয়া নিশ্চয় এই ৰাস্তাটোৱেদি একবাৰ ভিজিট কৰিব আৰু এই দৃশ্যটো উপভোগ কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু আজি বতৰটোও ভাল, পূৰা সুন্দৰ বতৰ। আৰু আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম টিলিঙা মন্দিৰৰ কাহিনী, কেনেকুৱা কি কথা সকলোবোৰ। আৰু আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি ল'ব। এনেকুৱা নতুন নতুন ভিডিঅ' আহি থাকে। তো ব'লক আপোনালোকে ভিডিঅ'টো উপভোগ কৰক আৰু ময়ো গৈ থাকোঁ। ফাইনেলি আমি টিলিঙা মন্দিৰ পাই গ'লোহি, আৰু এয়া হৈছে টিলিঙা মন্দিৰৰ মূল গেট ভাগ। আৰু এতিয়া ভিতৰলৈ সোমাই যাম আৰু কথাবোৰ জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো জনাই যাম। ব'লক। তো বন্ধুসকল, বৰ্তমান মই পাই গ'লোহি তিনিচুকীয়া জিলাৰ বৰডুবিৰ টিলিঙা মন্দিৰ। তো ভাল লাগিছে আহি পানি। আৰু ইয়াত শিৱ পূজা কৰা হয়। আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু এয়া হৈছে মন্দিৰটোৰ সমগ্ৰ পৰিৱেশ, য'ত আপোনালোকে দেখিবলৈ পাব ভক্তৰ সমাগম আৰু চাৰিওপিনে কেৱল টিলিঙাই টিলিঙা। শুনামতে আগতে এই জেগাডোখৰত চাহ বাগান আছিলে। তাৰপাছতে যেতিয়া চাহ খেতিয়ক এজনে ইয়াত কিবা খেতিৰ কামত আহিছিলে, তেতিয়া তাত আপোনালোকে দেখিছে এই আহঁত গছজোপা, এই আহঁত গছজোপাৰ তলতে শিৱলিংগ আৱিৰ্ভাৱ হয়। আৰু তাৰ পৰাই চাহৰ বাগানৰ মালিকক ক'লে ইয়াত শিৱলিংগ ওলাইছে। তো তেতিয়াৰ পৰা ইয়াত এটা মন্দিৰ স্থাপন কৰা হৈছে। এইফালে চাওক কিমান হাজাৰ হাজাৰ টিলিঙা এনেকৈ আছে। এইফালে গোটেই টিলিঙা লাগি আছে। যিমান চাই আপুনি হাজাৰ হাজাৰ টিলিঙা দেখিবলৈ পাব। আৰু এই টিলিঙাখিনি যেতিয়া পূৰা অভাৰ হৈ যায়, তেতিয়া এইফালে একদম পূৰা পাহাৰ কৰি পিনি এনেকৈ থৈ দিছে টিলিঙাৰ দম। চাওক কিমান লাখ লাখ টিলিঙা আছে, ঠিকান নাই তাত। আৰু মোৰ যদি ভুল নাই হোৱা, এই মন্দিৰটো 1965ত প্ৰতিষ্ঠিত কৰা হৈছিল ইয়াত। আৰু এইজোপা আহঁত গছ দেখিছে, ইয়াতে শিৱলিংগ আৱিৰ্ভাৱ হৈছিল। তাৰপিছৰ পৰাই ইয়াত এই টিলিঙা মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে। আৰু এই পৰিৱেশডোখৰক চাওকচোন, কিমান ধুনীয়া পৰিৱেশ। গছ গছনিবোৰ আছে, পূৰা সেউজীয়া সেউজীয়া হৈ আছে। ৰাস্তাটো কিমান চফা। এনেকুৱা এটা পৰিৱেশ হ'লে ভাল লাগে কিবা এটা। তেতিয়াই আমাৰ টুৰিষ্ট আহিব। অসমৰ সকলোতে এনেকুৱা হোৱা উচিত। তো এনেকৈ আমি ওলাই দিলোঁ টিলিঙা মন্দিৰৰ পৰা, আৰু আপোনালোকৰ বাবেও সেৱা কৰিলোঁ, নিজেও সেৱা কৰিলোঁ। তো ভাল লাগিলে আহি পানি। তো বৰ্তমান আহি পাই গ'লোহি ঘৰ। প্ৰথমবাৰ টিলিঙা মন্দিৰ গ'লোঁ। ওচৰতে আছিল যদিও যোৱা নাছিলোঁ। তো ভাল লাগিল গৈ পানি, আৰু সকলোৱে হৈ প্ৰাৰ্থনা কৰিলোঁ যাতে সকলোৱে ভাল হয়। তো আজিৰ ভিডিঅ'টো এইটোৱে আছিল। আপোনালোকে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই। এনেকুৱা নতুন নতুন ভিডিঅ' আহি থাকে। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজিলৈ ইমানেই। বাই বাই। এতিয়া কলেজলৈ যাওঁ আৰু বাই।